হাই গাইজ, মই আৰ্শাদ। আমাৰ ঘৰত কোমোৰাবোৰ বহুত লাগি আছে। কোমোৰাবোৰ লাগি লাগি বুঢ়া হৈ গৈছে। সেই তলত 4টামান কোমোৰা ওলমি আছে আৰু এই টিঙৰ ওপৰত আছে দুটামান, প্ৰায় 6টামান কোমোৰা আছে। লাগে নেকি বাৰু ক'বচোন বাৰু, মই দি আহিম বাৰু। আৰু আমাৰ ঘৰৰ ভোট জলকীয়া 3জোপা প্ৰায় 1.5 বছৰে হ'ল, আজিলৈকে ইমানটোতে আছে, কাৰণ ছাগলীয়ে খায়ে দিয়ে, ডাঙৰ হবলৈ নাপায়। আৰু এই তামোল গছজোপা লগোৱা বেছি দিন হোৱাই নাছিলে, দেখোন ডাঙৰ হলেই। আৰু সেইজোপা জলকীয়া গছ ভোট জলকীয়া নহয়, কিন্তু কি জলকীয়া হয় মই নাজানো, কিন্তু জলকীয়াটো বগা বগা। জনাবচোন কি বুলি কয় এই জলকীয়াটো। প্ৰায় 2 বছৰে হ'ল এই পুলিজোপা, কিন্তু এইবাৰহে জলকীয়া লাগিছে। আৰু আমাৰ এই চাহ বাগিচাখন এইবাৰ কিন্তু পাত ছিঙা হোৱাই নাই, সেইকাৰণে বহুত দীঘল হৈ গৈছে। আৰু ইয়াৰ কাৰণে মই সদায় ঘৰত কথা আহিম। তেনেকে চকু পৰিলে ৰবাব টেঙা গছজোপা, দেখোন ৰবাব টেঙা নাইকিয়া হৈ গল। কাৰণ ৰবাব টেঙাবোৰ মানুহে নিজে নিজে ছিঙি লৈ যায়, কাৰো পাৰ্মিশ্যন নোলোৱাকৈ। বেলেগৰ বাৰীৰ বস্তুৰ পাৰ্মিশ্যন নোলোৱাকৈ ছিঙি লোৱাটোক কি বুলি কয় জানেই নহয়। কি কম, মোৰ বহুত বেয়াকে খং উঠিছে। দেখিব পালে নহয় কি কৰিলো হয় ঠিক নাই। আৰু আমাৰ ঘৰৰ মৰমৰ গোলাপ ফুলজোপা চাই কিন্তু বৰ মৰম লাগে। গুলপীয়া ৰঙৰ যে লাগে, মৰমতে কাৰোবাক এপাহ ছিঙি মেলি দিওঁ, কিন্তু কাকনো দিওঁ।